ওলায়া সজাগ জনতা পৰিবহন বিভাগৰ লগত ওলাই আহা আমি সকলোৱে ওলাই একেলগে হাতে কামে লগাৰ সময় আহিছে ওলায়া সজাগ জনতা পৰিবহন বিভাগৰ লগত ওলাই আহা আমি সকলোৱে ওলাই একেলগে হাতে কামে লগাৰ সময় আহিছে এয়া আচলতে বিহু সন্নিৱিষ্ট বিহুৰ লগত সংগতি ৰাখি আমি আনন্দ ফূৰ্তিৰ মাজত আমাৰ যিখিনি পথ সুৰক্ষা নীতি নিয়ম যাতে ৰাইজে পাহৰি নাযায় তাৰ কাৰণে আচলতে এই বিহুৰ লগতে আমি বিহুৰ মাজেদি ৰাইজক অলপ সজাগ কৰাৰ প্ৰয়াস চলোৱা হৈছে কথাটো হৈছে হয়তো ৰাইজে ভাবিছে যে বিহুৰ লগত আকৌ এইবিলাক কি শব্দ আহিলে হয় আজিৰ সময়ৰ এক আহ্বান আজিৰ সময়ে কৈছে যে ৰাইজক সুৰক্ষিত ৰাখিহে বিহু উদযাপিত কৰক এইটো সময়ত আনন্দ উল্লাস মাজত আমাৰ সুৰক্ষা কথাটো ক'ৰবাত যদি পাহৰি পেলাই আমাৰ বিহুৰ আনন্দ ফূৰ্তিটো কিজানি ম্লান পৰি নাযায় তাৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে আজি পৰিবহণ বিভাগ কৰি আদি কৰি পথ সুৰক্ষাৰ লগত জড়িত প্ৰত্যেকটো বিভাগক কৈছে যে সেই কৰ্মীসকল আপোনালোক ৰাইজৰ মাজত ব্যাপক জনসচেতনতা কৰক যাতে আমাৰ এই বাপুতিসাহোন বিহুটো উদযাপিত সময়ত কোনো একোটা পথ দুৰ্ঘটনাই আমাৰ আনন্দ ফূৰ্তি আৰু পথ দুৰ্ঘটনাত মানুহৰ মৃত্যুৰ বাতৰিয়ে কাৰো মনত হৃদয়ত ভেজাল নানে তাৰ কাৰণে আপোনালোকে ৰাইজৰ মাজত বিহুৰ মাজেদি এই গণ সংস্কৃতিৰ মাজেৰে ৰাইজক সুৰক্ষিত ৰখাটো আপোনালোকৰ কৰ্তব্য আৰু ব্যাপক গণসচেতনতা গঢ়ি তোলক সেয়ে আহক আমি মাননীয় মুখ্যমন্ত্ৰীৰ যিটো আহ্বান এখন দুৰ্ঘটনামুক্ত অসম কৰি অসম গণক আগন্তুক দিনত এখন দুৰ্ঘটনামুক্ত অসম কৰি আমি ভাৰত বিধানসভাৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰীৰ সপোন 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ সেয়ে ৰাইজ আহক এখন দুৰ্ঘটনামুক্ত অসম কৰিব পাৰোঁ